নমস্কাৰ MD প্লাছ নিউজলৈ সমূহ দৰ্শক মই মৃণালী স্বাগতম জনাইছোঁ আৰু আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিব নাপাহৰিব। ৰাজ্যৰ কেইবাটাও ডাঙৰ খবৰ আমাৰ তাত আহি পৰিছে। এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত। নিজৰ ঘৰখন চাই কান্দিছে কিয়নো পুৱাৰ ভাগৰ পৰাই প্ৰশাসনৰ 50খনতকৈও অধিক বুলডোজাৰ লৈ চলাব সৰ্ববৃহৎ অভিযান। পুনৰ এবাৰ জনাই দিছোঁ, ঘৰখন চাই হিয়াৰ হাকুৰে কান্দিছে তেওঁলোকে। 12 ঘণ্টাৰ পিছতে 452 বিঘা ভূমিত চলিব উচ্ছেদ, উঠি যাব লাগিব শ মুছলমান পৰিয়াল। বিগ ব্ৰেকিং নিউজ। ঘৰখন চাই হিয়াৰ হাকুৰে কান্দিছে তেওঁলোকে। 12 ঘণ্টাৰ পিছতে 452 বিঘা ভূমিত চলিব উচ্ছেদ, উঠি যাব লাগিব শ মুছলমান পৰিয়াল। উচ্ছেদৰ জাননীৰ পিছতে কান্দোনত ভাঙি পৰিছে শ মুছলমান। সদায় নামাজ আদায় কৰি অহা ঈদগাহ মছজিদতো চলিব বুলডোজাৰ। 12 ঘণ্টাৰ পিছতে 452 বিঘা ভূমিত চলিব উচ্ছেদ। মাইকযোগে ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনৰ তৰফৰ পৰা। সাজু কৰা হৈছে প্ৰায় 50খনতকৈও অধিক বুলডোজাৰ। বেদখলকাৰীক খালী কৰিবলৈ বেনাৰো আৱৰি দিছে প্ৰশাসনে। উচ্ছেদৰ বাবে সাজু হৈছে বিশাল আৰক্ষী বাহিনী। বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি। কোনো বেদখলকাৰী চৰকাৰী ভূমিত থাকিব নোৱাৰিব। 30 জুনত নলবাৰীৰ বৰক্ষেত্ৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ। আন এটা ডাঙৰ খবৰ লৈ আহিছোঁ। বড়োভূমিৰ পৰাই আজপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ কেৱল 3টা গগৈ একলগ হ'লে নহ'ব। বিজেপি বিৰোধী সকলো শক্তিকে আমি লগত লৈ যুঁজিম। উদাও ভাষণ লুৰিণৰ। BTRৰ শক্তি প্ৰদৰ্শন অসম জাতীয় পৰিষদৰ। BTR নিৰ্বাচনলৈ সাজু অজাপ। বিজেপি, BPF, UPPL এৰি অজাপলৈ কেইবা শতাধিক লোক। কোকৰাঝাৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ গৰ্জন। কেৱল 3 গগৈ একলগ হ'লে নহ'ব। সকলো জাতি জনগোষ্ঠীকে লগত লৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগিব। 2026ৰ নিৰ্বাচনত আমি সকলোৱে একেলগে যুঁজিম আৰু বিজেপিক পৰাস্ত কৰিম। বিজেপি বিৰোধী সকলো শক্তিকে আমি লগত লৈ যুঁজিম। বড়ো ভূমিত নিৰ্বাচন খেলিবলৈ সাজু অসম জাতীয় পৰিষদ। বড়ো ভূমিত লুণ্ঠন সঘন বাধা দিবলৈ সন্মুখৰ পৰা যুঁজিব অসম জাতীয় পৰিষদে। উদাও ভাষণ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। বাতৰিটোলৈ মন কৰিব। বিৰোধী বিধায়ক সকলে নোৱাৰা কাম কৰি দেখুৱাইছে। বিৰোধী বিধায়ক অৰ্থাৎ ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিৰ সভাপতি অখিল গগৈ। আজিৰ দিনটোত লগত লৈ ঘূৰি ফুৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছত অখিল গগৈক আশ্বাস দিছে যে অখিল তুমি যেনেকৈ কৈছিলা তেনেকৈ সকলোখিনি কৰি দিছোঁ। লৈ আহিছোঁ সবিশেষ খবৰ। অখিল তুমি যেনেকৈ কৈছিলা তেনেকৈ সকলোখিনি কৰি দিছোঁ। অখিল তুমি খবৰ লৈ থাকিবা। তুমি বিচৰা ধৰণে সকলোখিনি কৰিবলৈ কৈ দিছোঁ। বিধায়ক অখিল গগৈক আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অখিল গগৈক লগত লৈ শিৱসাগৰ ভ্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ। মুছলমান মানুহ ধৰ্ম নিৰপেক্ষ নহয়। ভাৰতৰ হিন্দুতকৈ ধৰ্ম নিৰপেক্ষ কোনো হ'ব নোৱাৰে। ডাঙৰ মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লৈ আহিছোঁ সবিশেষ খবৰ। বিগ ব্ৰেকিং। মুছলমান মানুহ ধৰ্ম নিৰপেক্ষ নহয়। ভাৰতৰ হিন্দুতকৈ ধৰ্ম নিৰপেক্ষ কোনো হ'ব নোৱাৰে। ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইছলাম ধৰ্মৰ ব্যাখ্যা দিলে হিমন্ত বিশ্ব শৰ্মাই। ইছলামত থাকিলে সদায় দৰিদ্ৰ লোকক সহায় কৰাৰ মানসিকতা থাকিব লাগিব। সংবিধানৰ পৰা আঁতৰাই দিব লাগে ধৰ্ম নিৰপেক্ষ আৰু সমাজবাদ শব্দ। সংবিধান সংশোধনৰ বাবে এয়াই হৈছে উপযুক্ত আৰু প্ৰকৃত সময়। ভাৰতৰ হিন্দুৰ মনত হিন্দু মুছলমান সমাজ। সংবিধান ৰচনাৰ সময়তে 14 নং অনুচ্ছেদ মতে সকলো ধৰ্মৰ প্ৰতি সমভাৱৰ কথা সন্নিৱিষ্ট আছে। তাত আকৌ নতুনকৈ ধৰ্মনিৰপেক্ষ শব্দ সংযোজন কৰাৰ প্ৰয়োজন নাই। আমি কেতিয়াও ধৰ্মনিৰপেক্ষ নহয়েই। আমি মুছলমানৰ লগতো হিন্দুৰ লগতো। মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ধৰ্ম নিৰপেক্ষ হোৱা হ'লে আমি সত্ৰ নামঘৰৰ হৈ কাম কৰিব নোৱাৰিলোঁ হয়।
এজন মুছলমান মানুহ কেতিয়াও ধৰ্মনিৰপেক্ষ হ'ব নোৱাৰে। বিপদত পৰিলে ভগৱানক স্মৰণ নকৰাকৈ ভাৰতীয় মানুহ জীয়াই থাকিব নোৱাৰে। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছোঁ। যিসকল মুছলমান লোকে নিচা জাতীয় সামগ্ৰী খায়, সেয়া লাগিলে মদ হওক বা ভাং হওক, যিসকলে এই নিচা সামগ্ৰী খায় তেওঁলোক কবৰস্থ কৰা নহ'ব, তেওঁলোক সম্পূৰ্ণৰূপে এঘৰীয়া কৰা হ'ব। এটা ডাঙৰ সিদ্ধান্ত লৈছে মুছলমান সমাজে। এই মুহূৰ্তত লৈ আহিছোঁ ডাঙৰ খবৰ। যি মুছলমানসকলে নিচা জাতীয় সামগ্ৰী খাই ধৰা পৰিলে মহা বিপদত পৰিব। মাদক দ্ৰব্য খাই মৃত্যু হোৱা লোকক কবৰস্থ কৰা নহ'ব। মাদক দ্ৰব্য খোৱা লোকক কৰা হ'ব এঘৰীয়া। মাদক দ্ৰব্য খোৱা লোকক সকলো সামাজিক কামৰ পৰা এঘৰীয়া কৰা হ'ব। কোনো ধৰণৰ নিচা জাতীয় সামগ্ৰী কোনেও খাব নোৱাৰিব। নিচা জাতীয় সামগ্ৰীৰ ব্যৱসায় কৰা লোকৰো কবৰস্থ কৰিবলৈ দিয়া নহ'ব। কোনো কাৰণতে ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰিবলৈ দিয়া নহ'ব। দক্ষিণ কামৰূপৰ জাৰপাৰত গ্ৰহণ কৰা হ'ল ডাঙৰ সিদ্ধান্ত। নিচা জাতীয় সামগ্ৰীৰ বিৰোধিতাৰে ওলাই আহিল মুছলমান ৰাইজ। নিচা জাতীয় সামগ্ৰী খাই ধৰা পৰিলে মহা বিপদত পৰিব। Nothiest.